মাজুলীত ফেৰী দিছে, ফেৰী দিয়াৰ কাৰণে বহুত ভাল লাগিছে অহা যোৱা কৰিবলৈ, আৰু 7খন ফেৰী দিছে বুলি আমি জানিব পাৰিছোঁ। ছাৰ্ভিচৰ পৰা 8খনকৈ লোডেড ট্ৰাক সেই ৰোডৰ ছাৰ্ভিচে আনিব পাৰিব, 200 পেছেঞ্জাৰ আনিব পাৰিব। দলঙৰ ক্ষেত্ৰতো আপোনালোকে জানে চাউথ কোৰিয়ান কোম্পানীটোৱে DPR প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কাম কৰি আছে, আৰু তেখেতসকলে সহযোগিতাৰ ভিত্তিতেই এইটো কাম সম্ভৱ হৈছে। 7খনকৈ নতুন ফেৰী ইয়াত যাতায়াত ব্যৱস্থা সুচল কৰাৰ নিমিত্তে আজিৰ পৰা ইয়াত দিয়া হৈছে। বিদেশৰ পৰ্যটকসকল যিহেতুকে মাজুলীলৈ এতিয়া বিশেষভাৱে সোঁত বৈছে বা মাজুলী চোৱাৰ বাবে ৰাইজে বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰিছে। এই যিটো ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, এই ব্যৱস্থাৰ পৰা মাজুলীবাসীৰ